হাই হেল্ল' নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি অলপ ফুৰিম বুলি ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকিব বুলি আশা থাকিল। আৰু আমাৰ গাড়ী ৰেডি হৈ আছে, আমি যাম। ক'ত যাওঁ কি কৰোঁ আৰু মোতকৈ হয়তো আগতে বহুকেইজন ব্যক্তি সেই ঠাইলৈ গৈছে, মোৰ বন্ধু বান্ধৱীও গৈছে আৰু মোৰো মানে যাব এটা ইচ্ছা হৈ আছিলে। চ' আজি মই ওলাইছোঁ, গতিকে ভিডিঅ'টো চাই থাকক। এইফালে বৌ, এতিয়া আমি যাম। চব মোৰ লগত ভিডিঅ'টো চাই থাকক। আৰু আহি আমি তেজপুৰ পালোঁ। ইয়াতে অলপ ৰৈ কিনে আমি আকৌ যাম। ইয়াতে কিবা কিবি অলপ খাই লওঁ। মোৰ খোৱা হৈ গ'ল আৰু ইফালে বৌয়ে খাই আছে। এইটো বৌ আৰু ভতিজাৰ কাৰণেহে ৰখি আছোঁ। আৰু আহিছে মোৰ ভণ্টি আহিছে আৰু এয়া আহিছে বৰমা। বৰমা তোমাৰ হাই বুলি কয়, হাই বুলি কয়। হাই বৰমা মানে পুৰা একদম মুখৰ ওপৰত। এতিয়া ভণ্টিহঁতে খাই আছে আৰু বাবুই খাই আছে। হাই হাই ভিডিঅ'টো একেলগে চাই থাকিব আৰু ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। যিমান পাৰোঁ আপোনালোকক দেখাম আজি আমি ক'ত যাওঁ কি কৰোঁ। এবাৰ চিপছ আজি খোৱা আৰু জাগা চোৱা বিহুৰ বতৰ, যিহেতু আমি খাম আৰু জাগা চাম বুলি আহিছোঁ, গতিকে খোৱাৰ কথা। এতিয়া আমি যাম আকৌ আৰু পেকিঙো লৈ লৈছোঁ, গাড়ীত যাওঁতে খাই খাই গৈ থাকিম। আজি খোৱা আৰু খোৱা। আৰু এতিয়া আকৌ আমি যাম। ভিডিঅ' বনাইছোঁ আমি। কিহৰ দলং আছিল? ভোমোৰাগুৰি দলং হয়তো। আৰু নদী আৰু এটা বনাইছে এইফালে চাইডত। অৱশেষত আমি সেই বিশেষ ঠাইখিনি আহি পালোঁ, মানে বিশেষ মন্দিৰটোত আহি ওচৰ পালোঁহি। আৰু দেখিছে আপোনালোকে মানুহ। আৰু আমি গৈ আছোঁ। এয়া দাদা বৌ আৰু মোৰ ভণ্টি ভতিজা আৰু লগত আছে এয়া মোৰ বৰমা। আৰু মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰি দিছে। আপোনালোকে চাব পাৰে ইয়াতে এয়া গোটেইখিনি কথা লিখিয়ে থৈ দিছে। অৱশেষত আহি পালোঁ সেই বিশেষ মন্দিৰটো, মানে মহামৃত্যুঞ্জয় মন্দিৰ। বহুদিনৰ পৰাই এটা হেঁপাহ আছিলে মন্দিৰটো ওচৰৰ পৰা চাবৰ কাৰণে, গতিকে আমিও আজি আহিলোঁ। গতিকে মোৰ জৰিয়তে আপোনালোকেও এই মন্দিৰটো ঘৰতে থাকি চাওক। সময় সুবিধা পালে আপোনালোকে আহিব বুলি আশা থাকে। এয়া হৈছে মন্দিৰৰ বাহিৰৰ দৃশ্য, আপোনালোকে চাব পাৰে। এতিয়া হৈ গ'ল। এতিয়া মই দেখাম আপোনালোকৰ মন্দিৰৰ বাহিৰখিনি চাওক। মন্দিৰৰ বাহিৰ আৰু এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰৰ দৃশ্য। চাওক আপোনালোকে বেৰবিলাকত গোটেই মহাদেৱৰ ফটো আঁকি থোৱা হৈছে আৰু ওপৰতো মহাদেৱৰ গোটেই কাহিনীসকলত চিত্ৰ অংকন কৰি থোৱা হৈছে। আৰু লগতে চিত্ৰবিলাক চাওক এয়া কিমান ধুনীয়াকৈ সাজি গৈছে ডিম্বুৰ আকাৰত। চাব পাৰে আপোনালোকে। আৰু লগতে এয়া হৈছে বাহিৰৰ দৃশ্য। আচলতে ওচৰৰ পৰা কেমেৰাত গোটেইখিনি বন্দী কৰাটো অসম্ভৱ কথা, কাৰণ সঁচাকৈয়ে বহুত ডাঙৰ এইটো মৃত্যুঞ্জয় মন্দিৰ। মই গৈ কিনে মই নিজে দেখা পাই আচৰিত হ'লোঁ, আৰু সেই গতিকে গোটেইখিনি কভাৰ কৰাটো সম্ভৱপৰ নহয়। গতিকে যিমানবোৰ আপোনালোকক দেখাইছোঁ, এয়া হৈছে মন্দিৰৰ বাহিৰৰ। চাৰিওফালে মানুহ
অহা যোৱা কৰিব পাৰি আৰু লগতে দুৱাৰবিলাকো চাৰিওফালে আছে। আপোনালোকে যেনেধৰণে প্ৰৱেশ কৰিব বিচাৰে কৰিব পাৰে। এয়া চাওক। আৰু এয়া হৈছে বাহিৰৰ দৃশ্য, আপোনালোকে দেখিছে। চাওক, এইটো হৈছে দেখিছে আপোনালোকে, এয়া হৈছে বাহিৰৰ দৃশ্য। আচলতে মন্দিৰ দৰ্শন কৰা হৈ গ'ল, দৰ্শন কৰিলোঁ, এটা ল'লোঁ আৰু এয়া হৈছে মন্দিৰৰ বাহিৰৰ দৃশ্য। চাওক এইটো, আৰু চাৰিওফালে মানুহ কেৱল মানুহ, সঁচাকৈয়ে বহুত ধুনীয়া। বহু দিনৰ পৰা হেঁপাহ এটা আছিলে, চ' আজি আহিলোঁ। চাওক এইবিলাক মানুহ চাৰিওফালে, আৰু মন্দিৰটো এটা ভাল, চাৰিওফালে ঘূৰিব পাৰি। মন্দিৰটো বাহিৰৰ চাৰিওফালে ধুনীয়াকৈ ঘূৰিব পাৰি। চাওক চাৰিওফালে। আৰু এয়া চাওক, এয়া হৈছে আমাৰ পৰিয়াল, দাদা, বৌ, ভণ্টি, বৰমা, আৰু পুৰা ফটো উঠাত ব্যস্ত। চাওক হাই, এইফালে হাই বুলি কোৱা, হাই হাই। হাই। মাস্কটো খুলি লওঁ অকণমান। আৰু এয়া আছিল মৃত্যুঞ্জয় মন্দিৰত অহাৰ কিছু দৃশ্য। ভাল পালে নে বেয়া পালে নাজানো। ভিডিঅ'টো মই ভাবিছোঁ যিমান পাৰে আপোনালোকে চাইছে আৰু শ্বেয়াৰ কৰি দিছে, ছাবস্ক্ৰাইবো কৰি দিছে, যাতে মই এনেকুৱা ভিডিঅ'বোৰ দিবলৈ প্ৰয়াস কৰোঁ। আৰু এইখিনিৰ পৰা এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আৰু এতিয়া খাবৰ কাৰণে আমি হোটেলৰ ভিতৰত সোমালোঁ। আৰু এয়া দেখিছে দাদা বৌ বহি আছে, তেওঁলোকে চাই আছে মেনুখন। আৰু এইফালে ভতিজা ভণ্টি আৰু ধুনীয়াকৈ বৰমা বহি আছে। তাৰপিছত এতিয়া মোৰ ফালৰ পৰা মই কি খাওঁ মই নিজে অৰ্ডাৰটো দি লওঁ। মোৰ পচন্দৰ বস্তু মই অৰ্ডাৰ দিলোঁ আৰু বাকীসকলে নিজৰ নিজৰ মতে খাব। গতিকে খাই লওঁ, দেৰি নকৰোঁ, খোৱাৰ আগত তাৰপিছত ফুৰা। এতিয়া আমি খোৱাৰ কথা আৰু মোৰ আটাইতকৈ ভাল লগা বস্তু চাটনি। কি তোমাৰ কি ভাল লাগে কোৱা? মোৰ চবতকৈ বেছি ফেভৰেট টেঙা, দুটা টেঙা আগতে লৈ। চাও ধুনু ইফালে এইয়া আমাৰ গুলুই হাতী পিঠি উঠিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া আহি পালো অগ্নিগড় পাহাৰ। অগ্নিগড় পাহাৰ আপোনালোকক দেখাম। চাওক এইফালে বহাই উঠিব লাগিব। আৰু চবতে মাস্ক ব্যৱহাৰ কৰিব দিছে য'ত গৈছোঁ। আচলতে নিজে ছেফটিৰ কাৰণে দিছে। মই বিচাৰোঁ সকলোৱে এনেকৈ মাস্ক ব্যৱহাৰ কৰি। এতিয়া আমাৰ পৰিয়াল সেইকেইটা দাদা, ভণ্টি, বৌ, বৰমা। আৰু ওপৰত কি কি দেখা পায় চাই থাকক। আৰু এয়া হৈছে অগ্নিগড় পাহাৰৰ একেবাৰে ওপৰৰ দৃশ্য। ধুনীয়াকৈ ফুল আছে আৰু ইয়াতে বহাৰ কাৰণে সুবিধা কৰি উঠিছে।
আৰু এয়া আছিল অগ্নিগড় পাহাৰৰ কিছুমান দৃশ্য ময়ো চালোঁ, লগতে আপোনালোকক দেখালোঁ। আৰু ইয়াৰ পিছত যাম মহাভৈৰৱ মন্দিৰ। হয়তো তাত ভিডিঅ' কৰা নহ'ব, কাৰণ মোৰ মোবাইলৰ চাৰ্জ একদম মাত্ৰ 5% আছে। গতিকে এইখিনিৰ পৰাই মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ লগতে, মইতো চালোঁ, আপোনালোকৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীকো যাতে শ্বেয়াৰ কৰি দিয়ে। লগতে মোৰ এনেকুৱা ভিডিঅ' মোক পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা থাকিল। ধন্যবাদ।